ব্যৱসায় কৰিলে চৰকাৰে দিব 50,000 পৰা 5 লাখ টকা লোন। যদি আপোনালোকে কিবা ক্ষেত্ৰতো CM টিপুলে যিটো লোন হয় সেই লোনটোৰ পৰা বাদ পৰি গ'ল বা আপোনালোকে লাভ নকৰিলে তেনে ক্ষেত্ৰত আপোনালোকৰ এটা ছাজেশ্যন দিব বিচাৰোঁ। আপোনালোকে যদি এই লোনটোত আবেদন কৰে তেন্তে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব বা কেনেদৰে প্ৰচেছ হ'ব, ভিডিঅ'টো জানিবলৈ সম্পূৰ্ণকৈ চাই থাকক, সম্পূৰ্ণকৈ বুজি পাই যাব। স্বাগতম জনালোঁ জব প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা ভাল খবৰ লৈ পিনি। যিসকলে ইতিমধ্যে বিজনেছৰ লগত জড়িত হৈ যিটো লাভান্বিত হ'ব বিচাৰিছে বা তেওঁলোকে ডেভেলপ কৰিম বুলি ভাবিছে বিজনেছৰ দিশটোতে, তেওঁলোকে যদি CM টিপুলে আঁচনিৰ টকা লাভ নকৰিলে বা তেওঁলোকে লিষ্টত নাম নাহিলে, তেওঁলোকে এই যিটো PM মুদ্ৰা যোজনা হয় সেই মুদ্ৰা যোজনাটোত তেওঁলোকে আবেদন কৰিব পাৰে। PM মুদ্ৰা যোজনাটোৰ ক্ৰাইটেৰিয়া কি হয়, আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, ডকুমেণ্ট কি কি লাগিব, কেনেকুৱা কি প্ৰচেছ হয়, আপোনালোকে সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। অলপ মই চুলমুলকৈ আভাস দিবলৈ প্ৰয়াস কৰিম। PM মুদ্ৰা যোজনাটো আপোনালোকৰ 2015 চনৰ পৰাই আপোনালোকৰ আঁচনিটো স্কিমটো লঞ্চ কৰা হৈছিলে আৰু যিটো ফাইনেন্সিয়েল ইয়েৰ হয় 17-18 পৰা এই যিটো PM মুদ্ৰা যোজনা হয় তাৰ যিটো টকা হয় সেই টকাটো লোনটো চেংচন কৰা হৈছিলে। PM মুদ্ৰা যোজনাটো আপোনালোকে দুটা পৰ্যায়ত আবেদন কৰিব পাৰিব। আপোনালোকে অনলাইন প্ৰচেছতো কৰিব পাৰিব বা আপোনালোকে অফলাইনতো কৰিব পাৰিব বেংকৰ যোগেদি। আপোনালোকৰ দুটা প্ৰচেছ আছে, আপোনালোকৰ যেনেদৰে সুবিধা হয় তেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। PM যিটো মুদ্ৰা যোজনা হয় সেই মুদ্ৰা যোজনাটোৰ কেইবাটা ভাগত ভাগ কৰিছে, মানে আপোনালোকৰ 4টা ভাগত ভাগ কৰিছে। আপোনালোকৰ কভাৰিং লোন আপ টু আপোনালোকৰ শিশু, তাত আপোনালোকৰ 50,000 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকৰ কিশোৰ যিটো দিয়া আছে, তাৰপিছত ইয়াত 50,000 পৰা 5 লাখ পৰ্যন্ত পাব। তাৰপিছত তৰুণ যিটো স্কিম দিয়া আছে সেই তৰুণ স্কিমটোত আপোনালোকৰ 5 লাখৰ পৰা 10 লাখ পৰ্যন্ত পাব। আৰু যিটো তৰুণ প্লাছ দিয়া আছে তাত আপোনালোকৰ 10 লাখৰ পৰা 20 লাখ পৰ্যন্ত পাব। এতিয়া আপোনালোকে ভাবিছে যে লোন যিসকলে আবেদন কৰিম বুলি ভাবিছে তাত কি কি ডকুমেণ্ট দৰকাৰ হ'ব বা কেনেকুৱা কি প্ৰচেছ হ'ব, আপোনালোকে অধিক জানিবৰ বাবে আপোনালোকে যিটো স্কিম আছে তাৰ স্কিমৰ আপোনালোকে কোনটোত আবেদন কৰিম বুলি ভাবিছে। যদি আপোনালোকে ক্ষুদ্ৰ ব্যৱসায় বা আপোনালোকৰ কিবা গেলামালৰ দোকান আছে বা আপোনালোকে হস্তশিল্প আপোনালোকৰ আছে বা তেনেকুৱাত আপোনালোকে কৰিব বিচাৰে, তাতো আপোনালোকে ভাগে ভাগে আপোনালোকৰ লোনটো আছে। আৰু যিসকলে ফাৰ্মিং কৰিম বুলি ভাবিছে, আপোনালোকৰ ফাৰ্মিং মানে আপোনালোকৰ খেতি নহয়, আপোনালোকৰ যিখিনি পশুপালন মীন পালন আছে বা আপোনালোকে যিখিনি জীৱ জন্তু বা আপোনালোকে পশুপালন এনেকুৱা ধৰণৰ কিছুমান আছে, সেই যিসকলে কৰিম বুলি ভাবিছে সেই তাত আপোনালোকে লোনটো ল'ব পাৰে। আপোনালোকে কি কি ডকুমেণ্ট লাগিব, আপোনালোকে যিহেতু বহুতে CM টিপুলে আঁচনিটোত আবেদন কৰিছিলে, সেই CM টিপুলে আবেদনটোত যেনেদৰে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট ছাবমিট দিয়া হৈছিলে, আপোনালোকে ইণ্টাৰভিউ দিয়া হৈছিলে বা আপোনালোকে যিখিনি ডকুমেণ্ট দিয়া হৈছিলে সেই সকলোখিনি দিব লাগিব। আপোনালোকে এই স্কিমটোত এবাৰ ট্ৰাই কৰি চাব পাৰে। যিসকলে বিজনেছৰ দিশটোক লৈ পিনি চিৰিয়াছ হৈ আছে, তেওঁলোকে যদি টকাৰ প্ৰয়োজন হৈ আছে তেন্তে আপোনালোকে PM মুদ্ৰা যোজনাটোত আবেদন কৰিব পাৰে। আপোনালোকৰ বেংকৰ KYC হ'ব লাগিব, প্ৰচেছবোৰ ছেমে থাকিব। আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো এনেদৰে বনাব লাগিব যাতে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটোত কেনেদৰে আপোনালোকে কামবোৰ কৰিব, কি কাম কৰিব, আপোনালোকে কোনটো বিজনেছৰ লগত জড়িত হ'ব বিচাৰে বা আপোনালোকে কেনেদৰে প্ৰজেক্ট ৰিপৰ্টটোত বেনিফিট আপোনালোকৰ কেনেধৰণে আগবঢ়াই লৈ যাব, সকলোখিনি আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট এটা বনাব লাগিব। আপোনালোকৰ যিসকলে গমে পায়, যিসকলে CM টিপুলে আবেদন কৰিছিলে যেনেদৰে প্ৰজেক্ট ৰিপৰ্ট বনাইছিলে তেনেদৰে ছেম বনাব লাগিব। আৰু আপোনালোকৰ বেংকৰ লেনদেনসমূহ আপোনালোকৰ চিভিল স্ক'ৰ ভাল হ'লে আপোনালোকে নিশ্চয়কৈ এই লোনটো পাই যাব। আপোনালোকে যদি এবাৰ ট্ৰাই কৰি চায়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যদি আপোনালোকৰ বিশেষ দৰকাৰ হৈ আছে আপোনালোকৰ যিটো লোনৰ বাবে, তেন্তে আপোনালোকে এই লোনটোত আবেদন কৰিব পাৰে। আপোনালোকৰ ডকুমেণ্ট কি কি লাগিব আপোনালোকক ভালকৈ কৈ দিছোঁ। এবাৰ আপোনালোকৰ প্ৰথমে লাগিব আপোনালোকৰ যিটো প্ৰজেক্ট ৰিপৰ্ট আছে, প্ৰজেক্ট ৰিপৰ্ট দৰকাৰ হ'ব। তাৰপিছত আপোনালোকৰ বেংকৰ যিটো KYC সম্পূৰ্ণ হৈ থাকিব লাগিব, বেংক আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো লেণ্ড এৰিয়া আছে, আপোনালোকৰ যি মাটি ৰিলেটেড ডকুমেণ্ট আছে সেইখিনি আপোনালোকে তাত ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ লেণ্ড এৰিয়াৰ আপোনালোকৰ সকলোখিনি ডিটেইলছ আপোনালোকে দিব লাগিব। এই সকলোখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকৰ যিটো বেংক আছে বেংকৰ লগত যোগাযোগ কৰক। বেংকৰ লগত যোগাযোগ কৰিলেও আপোনালোকে হ'ব। আৰু যদি আপোনালোকে বেংকৰ লগত যোগাযোগ নকৰাকৈ অনলাইন আবেদন কৰিম বুলি ভাবিছে তেন্তে অনলাইনো আবেদন কৰিব পাৰে। ইতিমধ্যে PM যিটো মুদ্ৰা যোজনা হয় সেই যোজনাটোৰ জৰিয়তে বহু লোকে স্বাৱলম্বী হৈছে বা লাভান্বিত হৈছে আৰু লোনো লাভ কৰিছে। আপোনালোকে তেনে ক্ষেত্ৰতো এবাৰ ট্ৰাই কৰি চাব পাৰে। আপোনালোকক মই থুলমূলকৈ আভাসটো দিব বিচাৰোঁ। আপোনালোকে যদি এই লোনটোত আবেদন কৰে তেন্তে আপোনালোকে নিশ্চয়কৈ
লাভ কৰিব বুলি মই ভাবোঁ। আপোনালোকৰ যদি চিভিল স্ক'ৰ ভাল হৈ থাকে নিশ্চয়কৈ এই লোনটো পাব। অধিক তথ্য জানিবৰ বাবে আপোনালোকে ওচৰৰ যিটো বেংক আছে তাতো যোগাযোগ কৰিব পাৰে। আপোনালোকে যদি বেংকত যাব ইচ্ছা নকৰে তেন্তে আপোনালোকে অনলাইনো প্ৰচেছ আছে, আপোনালোকে অনলাইনো কৰিব পাৰে। অনলাইনটো কৰি থৈ দিলেও আপোনালোকে নিশ্চয়কৈ আপোনালোকে কামবোৰ যদি অনলাইন কৰি দিয়ে আপোনালোকৰ ভাল হ'ব, যাতে আপোনালোকে বেংকত লাইন পাতিব নালাগে বা আপোনালোকে মেনেজাৰৰ লগত কথা পাতিব নালাগে। যেতিয়া আপোনালোকৰ সম্পূৰ্ণখিনি প্ৰচেছ হৈ যাব অনলাইন কৰিলে, তেতিয়াহে আপোনালোকক বেংকত মতা হ'ব, যদিহে আপোনালোকে লোনটো পায়। তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন কৰি দিয়াটোৱে মই বেষ্ট বুলি ভাবোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিলে তেন্তে আপোনালোকে লাইক কৰিব, আৰু যিসকলে লোনৰ বিষয়ে যিটো লোন কেনেদৰে ল'ব লাগে বা তেনেদৰে লোনৰ যিটো বাট বিচাৰি আছিলে তেওঁলোককো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। ইনফৰমেশ্যনটো ভাল লাগিলে আপোনালোকে লাইক কৰিব, আৰু যিসকলে এনেদৰে স্কিমবোৰৰ আগলৈ যাতে এনেদৰে পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ধন্যবাদ। জয় আসন।